মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই-লাৰ্ণিং একাডেমী ইউটিউব চেনেলৰ নতুন এটা শিক্ষামূলক ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি 10ম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ প্ৰথমটো লেছনৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ বেছিভাগ MCQৱেই পূৰ্বৰ পৰীক্ষা যেনে হাফ ইয়াৰলি, পি টেষ্ট আৰু HSLC পৰীক্ষাত আহিছে। গতিকে MCQবোৰ অতি গুৰুত্বপূৰ্ণ। আহাচোন আমি MCQবোৰ আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ভূপৃষ্ঠৰ অৱয়ৱবোৰক কি বোলা হয়? ভূপৃষ্ঠৰ অৱয়ৱবোৰক স্থলাকৃতি বোলা হয়। আমি সকলোৱে জানো যে পৃথিৱীৰ উপৰিভাগত থকা নানান ধৰণৰ ভূ অৱয়ৱ যেনে পাহাৰ, পৰ্বত, মালভূমি, নদী, উপত্যকা আদিৰ লগতে সাগৰ, মহাসাগৰৰ তলত থকা ভিন্নাকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আদি সকলোকে স্থলাকৃতি বুলি কোৱা হয়। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব স্থলাকৃতি। ইয়াত এটা স্থলাকৃতিৰ আমি চিত্ৰ দেখুৱাইছোঁ, য'ত নদী, মৰুভূমি, হিমবাহ, সাগৰৰ চিত্ৰ দেখা পোৱা গৈছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ কোনটো ভূ-আকৃতিক প্ৰক্ৰিয়াৰ বাহ্যিক কাৰক নহয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব আগ্নেয়গিৰি উদগীৰণ। যিহেতু আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ ভিতৰত ভূমিকম্প, আগ্নেয়গিৰিয়ে উল্লেখযোগ্য। আনহাতে বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদিয়েই প্ৰধান। গতিকে আমাক দিয়া 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আগ্নেয়গিৰি উদগীৰণ। আমাৰ পিছৰ প্ৰশ্নটো হ'ল স্থলাকৃতিৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক কি বোলা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত স্থলাকৃতিৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয়। ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি দুই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত। সেয়া হৈছে বাহ্যিক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক কি বোলা হয়? কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন প্ৰক্ৰিয়া বোলা হয়। এই চিত্ৰটোত দেখুওৱা হৈছে যে মৰুভূমিত অৱনমন প্ৰক্ৰিয়াই কেনেদৰে আপেক্ষিকভাৱে এই ঠাইডোখৰ দ কৰি তুলিছে। মৰুভূমিত বতাহৰ পৰিবহণ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰ ভূ অৱয়ৱেই হৈছে অৱনমন প্ৰক্ৰিয়া। অৱনমনৰ ফলত মৰুভূমিৰ একো-একোটা স্থানৰ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। গতিকে প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ-চন্দ্ৰাকৃতিৰ বালিয়াৰী সৃষ্টি হয়। এইবোৰক কি বোলা হয়? মৰুভূমিত স্থান বিশেষে অৰ্ধ-চন্দ্ৰাকৃতিৰ বালিয়াৰী সৃষ্টি হয় আৰু এইবোৰক বোলা হয় বাৰখান। মৰুভূমিত বতাহৰ পৰিবহণ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰ ভূ অৱয়ৱ হৈছে বাৰখান। মৰুভূমিত কোনো কোনো ঠাইত পৰিস্থিতি সাপেক্ষে এই অৰ্ধ-চন্দ্ৰাকৃতি বালিয়াৰীৰ সৃষ্টি হয়। গতিকে এই চিত্ৰটো বালিয়াৰী এটা চিত্ৰ হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ আমি। মৰুভূমিত তলৰ কোনটো মুখ্য কাৰকে ভূ-আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়? আমি সকলোৱে ইতিমধ্যে পাই আহিছোঁ যে মৰুভূমিত বতাহে ভূ-আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। মৰুভূমিত তলৰ কোনটো মুখ্য কাৰকে খনন, পৰিবহণ আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে? ইতিমধ্যে আমি ইয়াৰ বিষয়ে পাই আহিছোঁ পাঠটোত। মৰুভূমিত খনন, পৰিবহণ আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে বতাহে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। মৰুভূমিত বালিৰে গঠিত বালিৰ পাহাৰক বোলা হয়। মৰুভূমিত বালিৰে গঠিত বালিৰ পাহাৰক বোলা হয় বালিয়াৰী। মৰুভূমিত বতাহৰ দ্বাৰা অৱক্ষেপণ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এটা ভূ অৱয়ৱ হৈছে বালিয়াৰী। মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ জমা হৈ শেষলৈ বালিৰ পাহাৰৰ ৰূপ ল'ব পাৰে। এনেদৰে বালিৰে গঠিত হোৱা বালিৰ পাহাৰকে বালিয়াৰী বুলি কোৱা হয়। এই চিত্ৰটোলৈ চোৱাচোন। এই চিত্ৰটো হ'ল বালিয়াৰীৰ এটা চিত্ৰ। ইয়াৰ পিছত আমি পাইছোঁ যে তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ৱ?
ইয়াৰ ভিতৰত ক্ষয়জনিত অৱয়ব হ'ল উলুমা উপত্যকা। উলুমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। এই চিত্ৰলৈ চোৱাচোন, এইটো এটা উলুমা উপত্যকাৰ চিত্ৰ ভালদৰে দেখুওৱা হৈছে। ইয়াৰ পিছলৈ আহোঁ, তলত দিয়া কোনটো বতাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ব? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত বতাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ব হ'ল অনুদৈৰ্ঘ্য বালিয়াৰী। এই চিত্ৰটোলৈ ভালদৰে চোৱা। ইয়াত অনুদৈৰ্ঘ্য বালিয়াৰী দেখুওৱা হৈছে। অৱক্ষেপণ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয় আৰু এনেদৰে দীঘলীয়াকৈ গঠিত হোৱা বালিয়াৰীকে অনুদৈৰ্ঘ্য বালিয়াৰী বোলা হয়। ইয়াৰ পিছত আন এটা প্ৰশ্ন হ'ল, তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? ইয়াতো 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত বতাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হ'ল ইনচেলবাৰ্গ। এতিয়া ইনচেলবাৰ্গনো হ'ল কি? বা এই চিত্ৰটোলৈ ভালদৰে চোৱা। অপঘৰ্ষণ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত কিছুমান ক্ষয়জনিত অৱয়ব সৃষ্টি হয়। এইবোৰকেই ইনচেলবাৰ্গ বোলা হয়। মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ অকলশৰীয়াকৈ থকা এনেধৰণৰ চাপৰ পাহাৰকে ইনচেলবাৰ্গ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰীক কোৱা হয়। আমি ইতিমধ্যে পাই আহিছোঁ যে বতাহৰ কাৰ্যৰ ফলত মৰুভূমিত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰীক বাৰখান বুলি কোৱা হয়। এই চিত্ৰটো এটা বাৰখানৰ চিত্ৰ হয়। চিত্ৰটো ভালদৰে চোৱা। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। উলুমা উপত্যকা সৃষ্টি কৰা কাৰকটো হ'ল হিমবাহ। উলুমা উপত্যকা সৃষ্টি কৰা কাৰণটো হ'ল অপশ্যন গ হ'ব হিমবাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হ'ব শংকু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হ'ল, যিহেতু ইনচেলবাৰ্গ মৰুভূমিৰ সৃষ্টি হয়, এই ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰণটো হ'ল বতাহ। হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰ? হিমবাহ প্ৰধানকৈ 3 প্ৰকাৰৰ। মৰুভূমিত হঠাতে হোৱা বানপানীক কি বোলা হয়? মৰুভূমিত হঠাতে হোৱা বানপানীক বোলা হয় বিস্তৃত বানপানী। এতিয়া বিস্তৃত বানপানী মানেনো কি? সাধাৰণতে মৰুভূমিত বাৰ্ষিক বৰষুণৰ পৰিমাণ হ'ল 20 চেণ্টিমিটাৰতকৈ কম। কিন্তু কোনো সময়ত অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হৈ বালিময় মৰুপৃষ্ঠত বানপানীৰ সৃষ্টি হয় আৰু এনেদৰে বানপানীৰ সৃষ্টি হৈ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হোৱা এনে বানপানীক বিস্তৃত বানপানী বুলি কোৱা হয়। গতিকে এই ছবিখন চোৱাচোন। ইয়াত এটা বিস্তৃত বানপানীৰ ধাৰণা দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। বতাহৰ দিশত দীঘলীয়াকৈ গঠিত বালিয়াৰীক কি বোলা হয়? বতাহৰ দিশত দীঘলীয়াকৈ গঠিত বালিয়াৰীক অনুদৈৰ্ঘ্য বালিয়াৰী বোলা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মৰুভূমিত ঘৰ্ষণৰ যোগেদি কৰা ক্ষয়কাৰ্যক কি বোলা হয়? মৰুভূমিত ঘৰ্ষণৰ যোগেদি কৰা ক্ষয়কাৰ্যক অপঘৰ্ষণ প্ৰক্ৰিয়া বোলা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মাটিৰ ঢাল অনুসৰি ধীৰ গতিৰে নামি অহা বৰফক কি বোলা হয়? মাটিৰ ঢাল অনুসৰি ধীৰ গতিৰে নামি অহা বৰফক হিমবাহ বোলা হয়। মৰুভূমিত তলৰ কোনটো মুখ্য কাৰকে ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়? আমি সকলোৱে জানো যে মৰুভূমিত ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয় বতাহে। ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত কোনটো আভ্যন্তৰীণ কাৰক বা প্ৰক্ৰিয়া? আমি সকলোৱে জানো যে আভ্যন্তৰীণ প্ৰক্ৰিয়া ভূমিকম্প অথবা আগ্নেয়গিৰি হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যে ভূমিকম্প। বালিয়াৰী সৃষ্টি কৰা কাৰকটো হ'ল বতাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হিমবাহ উপত্যকা এটাৰ দুই কাষে জমা হোৱা গ্ৰাৱক কি গ্ৰাৱ বোলা হয়? হিমবাহ উপত্যকা এটাৰ দুই কাষে জমা হোৱা গ্ৰাৱক পাৰ্শ্বগ্ৰাৱ বোলা হয়। কিছুমান গ্ৰাৱ উপত্যকাৰ তলিয়েদি বাগৰি আহে, সেইবিলাকক বোলা হয় ভূমিগ্ৰাৱ। হিমবাহৰ মাজভাগেদি উটি ভাহি অহা গ্ৰাৱক মধ্যগ্ৰাৱ বোলা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলত দিয়াবোৰৰ কোনটো অৱক্ষেপণজনিত অৱয়ব? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত ইনচেলবাৰ্গে হ'ল অৱক্ষেপণজনিত অৱয়ব, যিটো মৰুভূমিত দেখা যায়। তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শংকু। হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱেই হ'ল
শংকু তলত দিয়াবোৰৰ কোনটো মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব হ'ল ইনচেলবাৰ্গ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত বালিয়াৰীক কি বোলা হয় আমি আগতে পাই আহিছোঁ অনুদৈৰ্ঘ্য বালিয়াৰীৰ বিষয়ে এতিয়া আমি পাম অনুপ্ৰস্থ বালিয়াৰীৰ বিষয়ে যেটো পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত বালিয়াৰীক অনুপ্ৰস্থ বালিয়াৰী বোলা হয় বালিয়াৰীবোৰ কোন অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান আমি সকলোৱে জানো যে বালিয়াৰীবোৰ মৰুভূমি অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান চিত্ৰটোলৈ ভালদৰে চোৱা গতিকে আজিলৈ আমাৰ এমচিকিউবোৰৰ আলোচনা সম্পূৰ্ণ হ'ল পৰৱৰ্তী ভিডিঅ'বোৰত আমি পাঠভিত্তিক প্ৰশ্ন আৰু এছএছএলচিত অহা প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আজিলৈ আহোঁ ধন্যবাদ